আইএনআৰ আছামিজত আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'ত আমি PIL মানে কি আৰু PIL কেনেকৈ কৰিব পাৰি, PILৰ দ্বাৰা কি হয়, PIL ক'ত কৰিব পাৰি আৰু PIL ক'ত কৰিব নোৱাৰি বিতংভাৱে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব। PIL জনস্বাৰ্থ সম্পৰ্কীয় আইন। কোনো গোচৰত জড়িত নথকা ব্যক্তি এজনেও ৰাজহুৱা স্বাৰ্থৰ খাতিৰত আদালতত ওচৰত চাপিব পাৰে। সেয়াই হ'ল জনস্বাৰ্থ সম্পৰ্কীয় আইন। ইংৰাজীত চমুকৈ পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন। ইয়াত লিটিগেশ্যন অৰ্থ হ'ল লিগেল একশ্যন। ভাৰতবৰ্ষৰ এই PILখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লোৱা হৈছে। প্ৰায় 1960 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এই ধৰণৰ PIL আৰম্ভ কৰা হৈছিল, য'ত PILৰ অন্য কিছুমান নামসমূহ হ'ল ছ'চিয়েল একশ্যন লিটিগেশ্যন SAL, ছ'চিয়েল ইণ্টাৰেষ্ট লিটিগেশ্যন SIL আৰু ক্লাছ একশ্যন লিটিগেশ্যন অৰ্থাৎ CL। ভাৰতৰ PILৰ জনক কোন বুলি কওঁতে আমি সাধাৰণতে ন্যায়াধীশ PN ভাগৱতীকে ভাৰতবৰ্ষৰ PILৰ জনক বুলি ক'ব পাৰিম, অৰ্থাৎ ফাদাৰ অফ PIL। ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে মুম্বাইকাৰ কামগাৰ সভা নামৰ এখন সংস্থাই 1976 চনত সুপ্ৰিম কোৰ্টত PIL দাখিল কৰিছিল। PIL কৰাৰ কাৰণ কি হ'ব পাৰে, বা অন্য কথাত ক'বলৈ গ'লে PIL আমি ক'ত কৰিব পাৰিম। 1998 চনত সুপ্ৰিম কোৰ্টে এখন পিটিশ্যনৰ দ্বাৰা কিছুমান গাইডলাইন প্ৰস্তুত কৰিছে আৰু যাক 2003 চনত আকৌ মডিফাইড কৰা হ'ল। মজুৰি নিদিয়াৰ বাবে কাম কৰা মানুহসকলে দিয়া পিটিশ্যন, জেলৰ ভিতৰত যদি কাৰোবাৰ মৃত্যু হয় তাৰ বাবে দিয়া পিটিশ্যন, ৰেপ, মাৰ্ডাৰ, কিডনেপিং ইত্যাদি ওপৰত দিয়া পিটিশ্যন, লগতে এখন গাঁৱত অন্য এখন গাঁৱৰ দ্বাৰা কিবা হেৰাছমেণ্ট বা পুলিচৰ দ্বাৰা পোৱা হেৰাছমেণ্ট, ইনভাইৰনমেণ্টেল পলিউশ্যনৰ ওপৰত দিয়া পিটিশ্যন আৰু নেশ্যনেল ইণ্টাৰেষ্ট থকা বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত দিয়া পিটিশ্যন, যেনে ৰাফাইল ডিলৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ দল সংগঠনে PIL দাখিল কৰিছিলে। আৰু এচিড এটেক আপোনালোকে নিশ্চয় শুনা পাইছে। এচিড এটেক হোৱাৰ কাৰণে লক্ষ্মী আগৰৱাল নামে এজনী মহিলাগৰাকীয়ে PIL দাখিল কৰিছিলে, যিটো নেকি আমি বৰ্তমান ছপাক চিনেমাখনত দীপিকা পাডুকনে খুব সুন্দৰকৈ ৰোল প্লে কৰিছে। আৰু বৰ্তমানৰ অৰ্থাৎ চিটিজেন এমেণ্ডমেণ্ট এক্টৰ কাৰণে PIL অলমষ্ট 70+ হৈ গৈছে। এতিয়া প্ৰশ্ন আহিল, PIL কেতিয়া একচেপ্ট নহয় বা PIL কি কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি তাৰ মাজতে আমি ক'ব বিচাৰোঁ, যিবিলাকে এতিয়ালৈকে আমাৰ চেনেলখন ছাবস্ক্ৰাইব আৰু লাইক কৰা নাই, প্লিজ লাইক আৰু ছাবস্ক্ৰাইব বাটনটো টিপি দিয়ক। ৰুম ৰেণ্ট ভাড়া বা কমা এনে ক্ষেত্ৰত কোনো ধৰণৰ PIL গ্ৰহণযোগ্য নহয়। ঠিক তেনেদৰে গভৰ্ণমেণ্ট ছাৰ্ভিচৰ কোনো ধৰণৰ লোকেল বডিৰ সৈতে কিবা প্ৰব্লেম হ'লে এইখিনি PIL কৰিব পৰা নাযায়। পেঞ্চন আৰু গ্ৰেজুৱেটিৰ ক্ষেত্ৰতো এখন PIL গ্ৰহণযোগ্য নহয়। আৰু লগতে কিছুমানে মেডিকেল চিটত নাপালে বা মেডিকেল চিট পোৱা কিছুমান অসুবিধা হ'লে PIL কৰা দেখা যায়, গতিকে এই PILসমূহ গ্ৰহণযোগ্য নহয়। ঠিক তেনেদৰে কিছুমান হাইকোৰ্টত পেণ্ডিং কেছ কিছুমান থাকে, কিন্তু থাকিলেও ইহঁতে সুপ্ৰিম কোৰ্টত PIL কৰা দেখা যায়, গতিকে এই PILসমূহ গ্ৰহণযোগ্য নহয়। এতিয়া আহিল PILৰ ফিজ, অৰ্থাৎ PIL আবেদন কৰোঁতে আমি কিমান টকা দিব লাগে। ফিজটো এনেও নগণ্য, 50 টকা পাৰ পাৰ্টি, আৰু আপোনাৰ তাৰ লগতে 2 কপি আবেদন লাগিব। হাইকোৰ্টৰ ক্ষেত্ৰত 1 কপি আবেদন আপুনি প্ৰথমতে দিব লাগিব আপোনাৰ এগেইনষ্ট পাৰ্টি, যাৰ বিৰুদ্ধে আপুনি PIL কৰি আছে, আৰু 1 কপি দিব লাগিব হাইকোৰ্টৰ ওচৰত। সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত সেই আবেদন
কপিৰ সংখ্যা হ'ল 5 কপি। PIL একচেপ্ট কৰা নকৰা মুখ্যতঃ আপোনাৰ নিৰ্ভৰ কৰে মুখ্য ন্যায়াধীশৰ ওপৰত, যিহেতু মুখ্য ন্যায়াধীশে PILখন যাতে মিছইউজ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখে। এনে এটা সৰু ছাৰ্ভেৰ মতে 50ৰ পৰা 60% PIL একচেপ্ট হয়, অৰ্থাৎ 50ৰ পৰা 40 to 50% একচেপ্ট নহয় বুলি আমি ক'ব পাৰি। PILৰ এখন ডাঙৰ কথা পাহৰি গৈছোঁ। PIL সাধাৰণতে অনলাইন কৰিব নোৱাৰি। PIL আপিল কৰিবৰ কাৰণে আমি অফলাইন অৰ্থাৎ ব্যক্তিগতভাৱে বা সামাজিকভাৱে আমি কোৰ্টত নিজে গৈ পেলাই আবেদন কৰিব লাগিব। ধন্যবাদ।